হেল্ল' নমস্কাৰ বন্ধুসকল। আজি মানে আমাৰ ভাওনা আখৰা আছে, কালিলৈ আছে ভাওনা আখৰা। আজি ভাওনাখনৰ বৰষা মানে দোহাৰ দায়িত্বটো আমাৰ ওপৰত পৰিলে। ব'লক তেতিয়া বতৰটো বৰ ভাল নহয়, বৰষুণো দি আছে, উপায়টো নাই, যাবই লাগিব এতিয়া। ব'লক গৈ থাকোঁ তেনেকৈ আৰু তিতি গৈ থাকোঁ, আপোনালোকো দেখাই থাকিম কিনো হৈ আছে ভাওনা আখৰাত। ব'লক তেতিয়াহ'লে গৈ থাকোঁ আমি। মোৰ লগৰটোৱে আকৌ নতুনকৈ বাইক এখন ল'লে, হিমালয়ান 450। তাক বোলো সেইখন মই চলাই চাওঁ দে। চলাই পিছে ভালেই লাগে। ব'লক এতিয়া আমি গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব কি হয়। বৰ্তমান আমি পাই গ'লোহি নামঘৰটো। পায়ে দেখিলোঁ আকৌ গায়ন বায়ন চলি আছে। গায়ন বায়ন চলি থকা অৱস্থাতে ময়ো চুৰিয়াখন পিন্ধি ল'লোঁ। আপোনালোকে শেষলৈ উপভোগ কৰক। ইমান সুন্দৰ অভিনয় কৰিছে, আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যায়। আপোনাৰ পুত্ৰৰ নিষ্প্ৰাণ আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিব। যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।